নমস্কাৰ সকলোকে কি খবৰ আপোনালোকৰ আশা ৰাখিছোঁ সকলোৱে ভালে আছে যেটো বিহুৰ বতৰ চলি আছে সকলোৰে নিশ্চয় ভালে আশা ৰাখিছোঁ সকলোৰে নতুন বছৰৰ যাত্ৰা শুভ হওক গোটেই বছৰ যাতে ভালে ভালে কুশলে যায় তাকে কামনা কৰোঁ লগতে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকে দেখিছে চাগে আজি কি ভিডিঅ' আপোনালোকৰ আগত লৈ আহিছোঁ আচলতে কেইদিনমান আগতে এটা সৰুকৈ পাৰ্টি কৰিছিলোঁ পাৰ্টিটো দিছিলে আমাৰ ইউপিৰ ভণ্টি এজনী আপোনালোকে যিসকলে মোৰ ভিডিঅ' আগৰ পৰাই চাই থাকে তেওঁলোকে দেখিয়ে থাকে কেতিয়াবা ইউপিৰ ভণ্টি এজনী আচলতে বহুত দিনৰ পৰা কৈ আছিলে যে আমাক সৰুকৈ কিবা এটা পাৰ্টি দিব তাই ভাল লগা বস্তু বনাই খুৱাব তাই তেতিয়া ফাইনেল কৰিলে যে আমাক মম'জ খুৱাব তো এনে বাৰু আমাৰ মম'জ ইমানো প্ৰিয় নহয় আগতে বাৰু ভাল পাইছিলোঁ এতিয়া কমাই দিছোঁ যিহেতু ময়দাৰ হ'লেহে ভাল লাগে কিন্তু যিহেতু ভাল লগা বস্তু কেতিয়াবা খাইছিলোঁ সেইকাৰণে মাজে মাজে আমি কি কৰোঁ আটাৰে বনাই খাওঁ আটাৰ বাৰু ইমানো বেয়া নালাগে ভালেই লাগে আপোনালোকে বাৰু এনেকৈ বনাই খায়নে তো সঞ্জনা ভণ্টিয়ে কি কৰিলে ষ্টাফিঙৰ কাৰণে এটা চয়াবিনৰ বনালে চয়াবিনখিনি ধুই মেলি পেলাই ধুনীয়াকৈ মিক্সিত পিচি লৈ ধুনীয়াকৈ ভাজিলে তাত মছলা কিটচেনত যিখিনি সাধাৰণতে ব্যৱহাৰ হয় মছলা গৰম মছলা জিৰা মছলা ধনিয়া গুড়ি এনেকৈ দি পেলাই ধুনীয়াকৈ ভাজি ল'লে ষ্টাফিংখিনি ৰঙচুৱা হোৱা আগলৈকে তেতিয়া ভাল লাগে খাই আৰু এটা আছিলে বন্ধাকবি গাজৰ এনেকৈ ভেজিটেবল চব্জি বনাইছিলে তো দেখিছে নহয় কেনেকৈ ষ্টাফিংবিলাক আমি মাজত ভৰাই দি শ্বেপবিলাক দি আছোঁ সঞ্জনা ভণ্টি ধুনীয়াকৈ শিকাই দিলে কেনেকৈ বনায় তাই আচলতে বহুত ভাল পায় মম'জ খাই কৈ আছিলে তো আজি আমাৰ ফাইনেলি সেইদিনাখন আমাৰ পূৰ হ'ল মনৰ আশা আমিও খাব পালোঁ তাইৰ হাতৰ কিন্তু এটা কথা তেওঁলোকে মমৰ লগত চুপ নাখায় তেওঁলোকে 2-3 প্ৰকাৰৰ চাটনিহে খায় তো ধুনীয়াকৈ আমি ষ্টাফিংখিনি ভাজি লোৱাৰ পিছত ধুনীয়াকৈ আমি সকলোৱে লাগি গ'লোঁ মমো চুনা 2 প্ৰকাৰৰ বনাইছিলোঁ আমি পেট ভৰাই খালোঁ দেই সকলোৱে যিহেতু ময়দাৰ শৰীৰৰ কাৰণে ভাল নহয় সেইকাৰণে ময়দাৰ নবনালেও আমি সকলোৱে আলোচনা কৰি পেলাই ধুনীয়াকৈ আটাৰে বনালোঁ আটাৰো বাৰু ময়দাৰ সমানেই ভাল লাগে অকণমান ময়দাৰ বেছি পাতল হয় খাবলৈ ছফ্ট হয় কিন্তু আটাৰো সমানে টেষ্টি হয় যিসকলে ময়দা খাই বেয়া পায় তেওঁলোকে ধুনীয়াকৈ এনেকৈ বনাই খাব পাৰে মই বাৰু ভাল পাওঁ কেতিয়াবা মন গ'লে এনেকৈয়ে বনাই খাওঁ এনেই বাৰু যিহেতু আমাৰ ট্ৰেডিশ্যনেল ডিছ নহয় এইটো সেইকাৰণে ইমান বনোৱা নহয় তো যিদিনা আমি খাবলৈ যিটো মুখৰ জুতিৰ কাৰণে কেতিয়াবা খাবলৈ মন যায় ন তেতিয়া এনেকৈয়ে বনাই খাওঁ ধুনীয়াকৈ চয়াবিনৰ ষ্টাফিঙেৰে ধুনীয়াকৈ বনাই আছিলোঁ সঞ্জনা ভণ্টিয়ে দেখাই দিছিলে যে কেনেকৈ বনাব লাগে শ্বেপটো তাৰপিছত আমি গৰম বনাই আছোঁ খায়ো আছিলোঁ আৰু সঞ্জনা ভণ্টিয়ে বনাই আছিলোঁ আৰু সঞ্জনা ভণ্টিয়ে ধুনীয়াকৈ গামলা এটাত পানী গৰম কেতিয়াবাই দি থৈছিলে তাৰপিছত গৰম খৰাহী এটাত দি পেলাই ষ্টিম কৰি গুঞ্জনক খাবলৈ দি আছে তাৰপিছত আমিও এটা টেষ্ট কৰিলোঁ বাৰু মাজতে ব্ৰেক লৈ পেলাই ভাল হৈছিলে খাবলৈ আৰু লগতে এটা কথা সঞ্জনা ভণ্টি মানে ইউপিত মমৰ সৈতে চুপ নাখায় তেওঁলোকে চাটনিহে খায় 2-3 প্ৰকাৰৰ তো চাটনিৰ কাৰণে যোগাৰ কৰিলে টমেটো কেইটামান বইল কৰি ল'লে আৰু শুকান জলকীয়া কেইটামান বইল কৰিলে বহুত জ্বলা বনাইছিলে দেই আৰু জ্বলাকৈ খাবলৈও ভাল হৈছিলে আৰু তৰকাৰ কাৰণে কেইটামান নহৰু আৰু জিৰা দিছিলে আৰু একো বেলেগ মছলা তেনেকৈ দিয়া নাছিলে অকল ধনিয়া গুড়ি অকণমান দিছিলে বাকী খাবলৈ বহুত টেষ্টি হৈছিলে চাটনিখিনি বাৰু তাৰপিছত ক'লোঁ যে সঞ্জনাক যে আমাৰ মমৰ সৈতে আমাৰ অসমত বেছিভাগ চুপৰ সৈতে পচন্দ কৰে চুপৰ সৈতে খাই ভাল লাগে তাৰপিছত কৈছে যে ঠিক আছে ময়ো ট্ৰাই কৰিম চুপৰ সৈতে কেনেকুৱা লাগে তাৰপিছত তাই জিদ কৰাৰ কাৰণে মই বনাই দিলোঁ চুপ আমাৰ ষ্টাইলত যিখিনি ভেজিটেবল চব্জিৰ ষ্টাফিং আছিলে তাত যিহেতু পানীখিনি উলিয়াই লোৱা হৈছিলে তাৰপিছত পানীখিনি চুপত বইল হ'বলৈ দিলোঁ আৰু অকণমান ভেজিটেবল চব্জিও দিলোঁ যিখিনি মমৰ বনাবৰ কাৰণে ষ্টাফিং বনাইছিলোঁ তাৰে অকণমান দি দিলোঁ আৰু গ্ৰেভিটো হোৱাৰ কাৰণে কৰ্ণফ্ল'ৰ দিছিলোঁ আপোনালোকে বাৰু কি দিয়ে গ্ৰেভিটো হ'বৰ কাৰণে মই বাৰু কেতিয়াবা মাকৈৰ গুড়ি দিওঁ আজি কৰ্ণফ্ল'ৰ আছিলে যিহেতু এওঁলোকৰ কৰ্ণফ্ল'ৰে দি দিলোঁ ধুনীয়াকৈ পানীত অকণমান খুলি কৰি লৈ নহ'লে যিহেতু গোটা হৈ যায় সেইকাৰণে ধুনীয়াকৈ পানীত মিহলি কৰি লৈ দি দিলোঁ খাবলৈ চুপখিনিও যে ইমান টেষ্টি হৈছিলে নহয় তাত বাৰু অকল এইখিনিয়ে নাছিলে আৰু আছিলে গোলমৰিচ আছিলে জ্বলা হ'বৰ কাৰণে গোলমৰিচ দিছিলোঁ আৰু কি দিছিলোঁ এনেকৈ যিখিনি ভেজিটেবল চব্জি আছিলে ষ্টাফিঙৰ কাৰণে সেইখিনি দি দিছিলোঁ এনেকৈয়ে টেষ্টি হৈছিলে আপোনালোকে বাৰু কেনেকৈ চুপ বনাই খায় কমেণ্ট কৰি জনাব দেই মই বাৰু ইমান নাজানো মই এনেকৈয়ে বনাওঁ এনেকৈ বনাই চাবচোন
আপোনালোকেও নিশ্চয় ভাল পাব খাবলৈ মই বাৰু এনেকৈয়ে ভাল পাওঁ বাৰু লগতে আপোনালোকৰ বিহু কেনেকৈ গ'ল বিহুৰ আয়োজন বা এতিয়ালৈকে কেনেকৈ চলি আছে মই বাৰু যিহেতু হাজবেণ্ডৰ কৰ্মসূত্ৰে তেওঁৰ লগত বাহিৰত আহিছোঁ সেইকাৰণে এইবাৰ যোৱা নহ'ল বিশেষ অসুবিধাৰ বাবে বহুত মিছ কৰি আছোঁ বিহুখন সেইকাৰণে ইয়াতে যিমানখিনি পাৰোঁ বিহু উপভোগ কৰি আছোঁ আমি যিহেতু যিকেইটা পৰিয়াল আমি একেলগে আছিলোঁ তাৰে 2-3টা পৰিয়াল ঘৰলৈ গুচি গ'ল ছুটীত বিহু বুলি তো আমি 2-3টা পৰিয়াল থাকি গ'লোঁ 3টা পৰিয়াল থাকি গ'লোঁ আমি 3টা পৰিয়ালে মাজে মাজে এনেকৈ সৰু সুৰাকৈ পাৰ্টি কৰি থাকোঁ আৰু বিহু উপভোগ কৰি আছোঁ তাৰপিছত এনেই আৰু বাকী মমৰ চেপবিলাক কেনেকুৱা হৈছে বাৰু কমেণ্ট কৰি জনাবচোন মোৰ বাৰু দুটাই চেপে ভাল লাগিছে ইমান দুটাই ধুনীয়া হৈছিলে আমি সকলোৱে হোৱাৰ পিছত ধুনীয়াকৈ চুপ চাটনিৰ সৈতে এনজয় কৰিলোঁ আপোনালোককো দেখাম বুলি ধুনীয়াকৈ ভিডিঅ' কৰি ৰাখিছিলোঁ সঞ্জনা ভণ্টিক সুধিছিলোঁ যে আমাৰ অসমৰ চুপটো কেনেকুৱা লাগে খাই উত্তৰত কি কৈছে শুনকচোন नेक्स्ट टाइम बनाओगे ठीक है अच्छा लगा ना बहुत टेस्टी लगा क्या यूपी में ये सूप नहीं खाते में केवल चटनी होता है चटनी ছোৱালীজনী বহুত ৰখাল দেই বহুত ৰখাল বহুত মৰম লগা ছোৱালীজনী কথাই বতৰাই কি যে মানে বহুত মিছ কৰিম তাইক যেতিয়া লগ নাপাম কাৰণ যিহেতু তাইৰ ভায়েকে ইয়াতে চাকৰি কৰে কেবি স্কুলত মাষ্টৰ হয় যিহেতু 2-3 মাহৰ কাৰণেহে আহিছে এতিয়া যাবই আৰু মে' মাহত গুচি যাব সেইকাৰণে স্মৃতি হিচাপে ভিডিঅ'টো ৰাখি থ'লোঁ সঞ্জনাৰ বহুত মিছ কৰিম তাইক তো আজিলৈ আহিছোঁ ভিডিঅ'লৈ ইমানেই আজিলৈ আহিছোঁ বাই বাই লগতে মোৰ যদি ভিডিঅ'বিলাক চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই বাই বাই